হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। আজি আমি গৈছোঁ মাহীহঁতৰ ঘৰলৈ, মানে মোৰ ভাগৰ মাহী, আমাৰ এওঁৰ ভাগৰ নহয় দেই। আমি আহিছোঁ আজি বেলেগ এটা ৰাস্তাৰে, গুৰেশ্বৰ হৈ অহা নাই আৰু গাঁৱৰ মাজে মাজে আহিছিলোঁ। আৰু এয়া চাওক কি ধুনীয়া পৰিৱেশ। OMG, ইয়াতে ৰৈ দিও লাগি যায় দেই। কিন্তু ৰীল বনাব খুজিলেও হাজবেণ্ডে ৰখাই নিদিয়ে, সেইবাবে ৰীল চিল বনাব নোৱাৰিলোঁ। এনেকৈয়ে ভিডিঅ' কৰি গৈ আছোঁ। আৰু এইপিনে মানুহবিলাকে ইমান চাই কিয় বা। আৰু এইপিনে ৰাস্তাও ভাঙি আছিলে, এয়া দেখিছেনে? এতিয়া আমি যাম এটা পথাৰৰ মাজৰ ৰাস্তাৰে। বেছি দূৰ নহয়, আমাৰ ঘৰৰ পৰা অকল আধা ঘণ্টাহে। মানুহবিলাকে যে কেনেকৈ চাই আমাক, কিয় বা? আমাক দেখিব ভূত যেন লাগি নেকি বাৰু ক'বচোন? আমি আহি পালোঁ মাহীহঁতৰ ঘৰ। হঠাৎ আমি মাহীহঁতৰ ঘৰলৈ কিয় আহিলোঁ, লং ভিডিঅ'টো চালেহে গম পাব দেই।